আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওবাৰাকাতুহু। আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। ফেৰাউনৰ কাহিনী। স্থান মিছৰ, বৰ্তমান ইজিপ্ত। আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ আগৰ কথা। নবী মুছা আলাইহিছ ছালামৰ জামানাৰ কথা। সেই সময়ত ফেৰাউন এজন অত্যাচাৰী বাদশ্বাহ আছিল। সি নিজকে প্ৰভু বুলি দাবী কৰিছিল। যিয়ে ফেৰাউনক প্ৰভু বুলি মনা নাছিল, সিহঁতক ফেৰাউনে গৰম তেলত পুৰি মাৰিছিল। মাকৰ আগত শিশুক গৰম তেলত পেলাই দিছিল আৰু কৈছিল, মোক প্ৰভু বুলি মানক। নামানিলে সেই মাতৃকো গৰম তেলত পেলাই দিছিল। মহান আল্লাহে সেই অত্যাচাৰী ফেৰাউনক ধৰ্মৰ পিনে মাতিবলৈ মুছা আলাইহিছ ছালামক দায়িত্ব দিছিল। আল্লাহে কোৱা ধৰণে মুছা আলাইহিছ ছালামে ফেৰাউনক ধৰ্মৰ ফালে মাতিছিল। ফেৰাউনে কৈছিল, মই পৰীক্ষা ল'ম। তাৰপিছত ফেৰাউনে বিভিন্ন যাদুকাৰীক মাতিলে আৰু মুছা আলাইহিছ ছালামকো মাতিলে। যাদুকৰবিলাকে সিহঁতৰ যাদুবিদ্যাৰে বিভিন্ন সাপ মুছা আলাইহিছ ছালামৰ আগত পঠিয়াই দিলে। তেতিয়া মুছা আলাইহিছ ছালামে নিজৰ লাঠিডাল পেলাই দিলে আৰু সেই লাঠিডাল এটা প্ৰকাণ্ড সাপ হৈ আটাইবোৰ সাপ গিলি পেলালে। তেতিয়া যাদুকৰবিলাকে লগে লগে মুছা নবীৰ আৰু আল্লাহৰ ওপৰত বিশ্বাস আনিলে। কাৰণ যাদুকৰবিলাকে জানিছিল যে আমি যি কৰিছোঁ সেইটো যাদু, চকুত ঢকা, কিন্তু মুছা নবী যিটো কৰিছে সেইটো আচল। তথাপিও ফেৰাউনে ইমান নানিলে। আল্লাহে তাৰ পিছত নবী মুছা আলাইহিছ ছালামক তেওঁৰ জাতিক লৈ নিৰাপদ ঠাইলৈ যাবলৈ দিয়ে। এই খবৰ ফেৰাউনে গম পাই মুছা নবীৰ পিছ লয়। মুছা আলাইহিছ ছালাম আৰু তেওঁৰ জাতিক গৈ যেতিয়া লোহিত সাগৰ পায়, তেতিয়া আল্লাহে নবী মুছা আলাইহিছ ছালামক তেওঁৰ হাতত থকা লাঠিডাল সাগৰত কোব মাৰি দিব দিয়ে। তেতিয়া মুছা আলাইহিছ ছালামে লাঠিডালেৰে সাগৰত কোব মাৰি দিয়ে আৰু লগে লগে সাগৰৰ পানী দুভাগ হৈ মাজেৰে ৰাস্তা হৈ যায়। এনেকৈ নবী মুছা আলাইহিছ ছালাম জাতিৰ সৈতে লোহিত সাগৰ পাৰ কৰে। ইপিনে পিছে পিছে সৈন্যৰ সৈতে ফেৰাউন লোহিত সাগৰৰ মাজেৰে আহি থাকে। ফেৰাউন মাছ সাগৰ পোৱাৰ পিছত দুয়োফালে সাগৰৰ পানী লগ লাগি যায়। তেতিয়া ফেৰাউন পানীত ডুবি যায়। এনেদৰে ফেৰাউনে তাৰ সৈন্য সামন্তৰ সৈতে মৃত্যুবৰণ কৰে। মহান আল্লাহে ফেৰাউনৰ মৃতদেহটো পিছৰ মানুহক দেখুৱাবলৈ নপচাকৈ ৰখাৰ সিদ্ধান্ত লয়, যাতে উদাসীনসকলৰ বাবে নিদৰ্শন হৈ ৰয়। কুৰআনত আল্লাহে ঘোষণা কৰিছে, আৰু আমি বনি ইছৰাইলক সাগৰ পাৰ কৰালোঁ। ফেৰাউন আৰু সৈন্যবাহিনীয়ে উদ্ধত সহকাৰে আৰু সীমা লংঘন কৰি তেওঁলোকৰ পিছ ল'লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে, তেতিয়া ক'লে, মই ইমান আনিছোঁ যে নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, যাৰ প্ৰতি বনি ইছৰাইলে ইমান আনিছে, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত। আল্লাহে ক'লে, এতিয়া অথচ ইয়াৰ পূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা। গতিকে আজি আমি তোমাৰ শৰীৰটো ৰক্ষা কৰিম, যাতে তুমি তোমাৰ পৰৱৰ্তীসকলৰ নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতেই আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন। আৰু অধিক তথ্য পাবলৈ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেলটো বজাই দিয়ক, যাতে নতুন ভিডিঅ' চোৱাত সুবিধা হয়। সম্পূৰ্ণ বিনা খৰচ।